আজি মই তোমালোকক ক্লাছ 6ৰ দ্য ৰেইনবো কবিতাটো পঢ়াম। ৰেইনবো মানে হৈছে ৰামধেনু, তোমালোকে জানাই। তো এই ৰেইনবো কবিতাটো লিখিছে কবি ক্ৰিষ্টিনা জৰ্জিনা ৰচিটিয়ে। তো ৰামধেনু তোমালোকে বৰষুণ দিয়াৰ পিছত আকাশত দেখিছাই সকলোৱে, ৰামধেনু 7টা ৰঙৰ। তো এতিয়া আমি কবিতাটো পঢ়িম। কবিয়ে কবিতাটোত কৈছে যে boats sail on the rivers। boat মানে হৈছে নাও, sail মানে চলা, ৰিভাৰ মানে নদী। তো নাওবোৰ ক'ত চলে? নদীত চলে। এণ্ড শিপ চেইল অন দ্য চিজ। চি মানে সাগৰ, শিপ মানে আমি জানোৱেই জাহাজ। তো এই জাহাজবোৰ সাগৰত চলে। নদীত নাও চলে আৰু সাগৰত জাহাজ চলে। বাট ক্লাউডছ মানে ডাৱৰ, ডাৱৰবোৰ আকাশত চলে মানে ভাহি গৈ থাকে। আকাশত ইমূৰৰ পৰা সিমূৰলৈ ভাহি গৈ থাকে। আৰু এই যিবোৰ ডাৱৰ আকাশত থাকে সেইবোৰ নাও আৰু জাহাজতকৈও বেছি ধুনীয়া। প্ৰিটিয়াৰ মানে মৰম লগা, ধুনীয়া। তাৰপিছত কৈছে যে দেয়াৰ আৰ ব্ৰিজেছ অন দ্য ৰিভাৰ্ছ। ব্ৰিজ মানে হৈছে দলং, ৰিভাৰ মানে নদী, আগতে কৈছোৱেই। তো এই নদীত কি থাকে? দলং থাকে। এজ প্ৰিটি এজ ইউ প্লিজ। তো এই ৰিভাৰত যি দলং থাকে, নদীত যি দলং থাকে, সেই দলংবোৰ ধুনীয়া ধুনীয়া লাগে দেখিবলৈ। আমি আৰু সেই দলংবোৰ দেখি ভাল পাওঁ। বাট দ্য বো মানে ধেনু, ধেনু বুলি ইয়াত ৰামধেনুখনৰ কথা কৈছে, ৰেইনবৰ কথা কৈছে। আৰু সেই ধেনুখনে কি কৰে? স্বৰ্গৰ লগত সংযোগ স্থাপন কৰে, মানে এখন ব্ৰিজ বনাই দিয়ে, দলঙৰ নিচিনা লাগে দেখিবলৈ ৰামধেনুখন। এণ্ড অভাৰ টপছ দ্য ট্ৰিজ। তোমালোকে কিতাপত দেখিছা যে ৰামধেনুখন গছৰ ওপৰত দেখা গৈছে, মানে আকাশত গছৰ ওপৰত দেখা পোৱা যায় ৰামধেনুখন। এণ্ড বিল্ডছ এ ৰোড। বিল্ড মানে সজোৱা, বনোৱা। তো এই ৰামধেনুখনে কি কৰে? পৃথিৱীৰ পৰা আকাশলৈ এটা ৰাস্তা বনাই দিয়ে। আৰ্থ মানে পৃথিৱী, স্কাই মানে আকাশ। আৰু এই যিখন ৰামধেনু, এইখন সকলোতকৈ বেছি ধুনীয়া। ইজ প্ৰিটিয়াৰ ফাৰ দেন দিছ। কবিতাটোত কোৱা নাও, জাহাজ, ডাৱৰ, দলং এই সকলোবোৰতকৈ ৰামধেনুখন আটাইতকৈ বেছি ধুনীয়া। প্ৰিটিয়াৰ মানে ধুনীয়া, মৰম লগা। তো এইটোৱে হৈছে কবিতাটো, তোমালোকে নিশ্চয় বুজি পালা।